লোকসভা নিৰ্বাচন পশ্চিম কাৰ্বি আংলংবাসীৰ মন জয় কৰিবলৈ উবুৰ খাই পৰিছে বিজেপি শাসকীয় দল হামৰেনত CM ৰংহাঙৰ দ্বাৰা PMGSY পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনো উন্মোচন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাস মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি পশ্চিম কাৰ্বি আংলঙৰ নাম তৰাডুবিটো বামুণ গোসাই থানৰ ৰাম মঞ্চত শিশু কিশোৰ কিশোৰীৰ পৰা যুৱক যুৱতীলৈ ব্যস্ত ৰাসৰ আখৰাত ধনচিৰি পৰিষদ সমষ্টিৰ দলদলিত উলহ মালহেৰে পালন গাৰো সম্প্ৰদায়ৰ দ্বিতীয় সংখ্যক ৱাংগালা মহোৎসৱ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো আগবাঢ়িছো প্ৰথম খবৰলে লোকসভা নিৰ্বাচন সমাগত পশ্চিম কাৰ্বি আংলংবাসীৰ মন জয় কৰিবলৈ উবুৰ খাই পৰিছে বিজেপি শাসকীয় দল হামৰেনত জিলাখনৰ ৰাস্তাঘাটৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিছে বিজেপিৰ নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসকীয় দলে এই উদ্দেশ্যৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে হামৰেন পৰিষদীয় সমষ্টিৰ এলেকাত পথ উন্নয়নৰ বাবে কেইবাটাও নিৰ্মাণৰ পথ আধাৰশিলা স্থাপন কৰিলে আজি হামৰেন পৰিষদীয় এলেকাৰ কংগ্ৰেছ আৰু HSDC তথা নিৰ্দলীয় সমৰ্থকৰ 108টা পৰিয়ালে যোগদান কৰে বিজেপিত আনকালৰ দৰে নিৰ্বাচন সমুচাপি অহা লগে লগেই পাহাৰীয়া জিলাখনৰ ৰাজনৈতিক প্ৰেক্ষাপট সঘনে সলনি হ'বলৈ আৰম্ভ কৰিছে আজি পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ ডেৰা আৰলং আৰচং ৰংহিদি আৰু ফংজাংৰে আদি 4টা পোলিং ষ্টেচনৰ বিজেপি শাসকীয় দলৰ প্ৰধান বিৰোধী শিবিৰৰ কংগ্ৰেছ HSDC আৰু নিৰ্দলীয় দলৰ সমৰ্থকৰ সৰ্বমুঠ 108টা পৰিয়ালে আনুষ্ঠানিকভাৱে যোগদান কৰিছে লোকসভা নিৰ্বাচনৰ আগে এই ঘটনা বিজেপিৰ বাবে নিশ্চয় সুখবৰ ইয়াত আপুনি কৈছে যে এইটো যে ইয়াত বেলেগৰ আঁচনি আজি ভূমি বা আধাৰ স্থাপন কৰিছে কাৰ্বি আংলঙৰ এটা ইতিহাস ৰচনা কৰিছে এটা পৰিৱৰ্তনৰ স্বাৰ্থত যে কাৰ্বি আংলঙত 26টা সমষ্টিত এইটো PMGSY হওক কেন্দ্ৰ চৰকাৰ আঁচনিয়ে হওক MOS হওক আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ SDP হওক হামৰেন সমষ্টি হিচাপে আটাইকৈ পকা ৰাস্তাৰ ছেকশ্যন হৈছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল এটা ইতিহাস ৰচনা কৰিছে প্ৰায় 60-70 কিলোমিটাৰমান এই বছৰৰ ভিতৰতে এটা পকা ৰাস্তা আঁচনি ইয়াত সম্পূৰ্ণ হ'ব সেই গোটেইখিনি আঁচনি ৰাইজে গম পাইছে যে কাৰ্বি আংলঙত এই অঞ্চলত আটাইকৈ পিছপৰা অঞ্চল এইটো ডেৰালক ইয়াৰ ৰাইজে যিটো চিন্তা চৰ্চা কৰিছে যে যিটো নেকি আজি 1951ৰ পৰা আজি পকা ৰাস্তা হোৱা নাই পকা ৰাস্তা নহয় ইয়াত যিটো নেকি কেঁচা ৰাস্তাও হোৱা নাই নোহোৱা কাৰণে আজি যিটো মহৰসিং টিমুৰৰ ডাঙৰীয়া যিটো চেষ্টা ফলত ইয়াত গোটেইখিনি ডেৰালক এৰিয়া এই বছৰৰ ভিতৰতে এতিয়া গোটেইখিনি পকা ৰাস্তা হ'ব আৰু ইয়াত ফিল্ডৰ পৰা আৰম্ভ কৰি অপেন ষ্টেজৰ পৰা আৰম্ভ কৰি বহুতো আঁচনি দেখা পোৱা কাৰণে আৰু কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বেলেগৰ আঁচনি গ্ৰহণ কৰিছে দুখীয়া পৰিয়ালবিলাকৰ আত্মসহায়ক গোটবিলাকক সহায় কৰা বিনামূলীয়া লেট্ৰিন দিয়াৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীবিলাকক বিনামূলীয়া আনহাতে এইদৰে পশ্চিম কাৰ্বি আংলংবাসীৰ ৰাইজক মন জয় কৰিবৰ বাবে সকলো প্ৰচেষ্টাত তৎপৰ বিজেপিৰ নেতৃত্বাধীন টিম কাৰ্বি আংলঙে হামৰেনত উবুৰ খাই পৰি পথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ল'লে কেইবাটাও পদক্ষেপ PMGSY আঁচনিৰ অধীনত SH35ৰ পৰা 73 কিলোমিটাৰ পথ আৰচঙৰ পৰা ডেৰাজুৰি কিলিংগাঁওলৈ PMGSY 2017-18 অধীনত মেটল আৰু ব্লেক টপিং পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ স্পিকাৰ লংকি টিমুং প্ৰমুখ্যে কাৰ্যবাহী সদস্য ক্ৰমে জগত সিং ইংটি আৰু MSC ক্ৰমে প্ৰভাত চন্দ্ৰ তাৰু মংগল সিং টিমুং হৰেন সিং বে দৰ সিং ৰংহাং তথা পশ্চিম কাৰ্বি আংলং বিজেপি সভাপতি অৰুণ তেৰাং আৰু স্থানীয় বহু সমৰ্থক ৰাইজৰ উপস্থিতিত মংগল ইংখে ৰিপৰ্ট গাট নিউজ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৈতে সংগতি ৰাখি এতিয়া ৰাস মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে পশ্চিম কাৰ্বি আংলঙতো জিলাখনৰ নাম তৰাডুবিত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যুৱ সংঘৰ নাট্য গোষ্ঠীৰ উদ্যোগত বামুণ গোসাই ৰাম মঞ্চত দিনে নিশাই চলাইছে ৰাসৰ আখৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ মাজত মাত্ৰ আৰু কেইটামান দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া
ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত জিলাখনৰ নাম তৰাডুবিস্থিত বামুণ গোসাঁই থানৰ ৰাস মঞ্চতো এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি অহা 22, 23 আৰু 24 নৱেম্বৰত ৰাস প্ৰদৰ্শনৰ বাবে এতিয়া দিনে নিশাই প্ৰস্তুতি ব্যাপক কৰি তুলিছে উল্লেখ্য যে বিগত 1969 বৰ্ষৰ পৰা প্ৰতি বছৰে ৰাস অনুষ্ঠিত কৰি আহিছে নাম তৰাডুবি ৰাস মহোৎসৱ সমিতিয়ে এইবাৰো ৰাস মহোৎসৱক লৈ অঞ্চলটো পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ উদ্দীপনা গাঁৱৰ শিশু কিশোৰ কিশোৰী যুৱক যুৱতীসকল ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত মন কৰিবলগীয়া যে অতিকৈ পিছপৰা এই নাম তৰাডুবি অঞ্চলটোত গুৰুজনাৰ আদৰ্শ নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ মানসেৰে ৰাস মহোৎসৱ অনুষ্ঠিত কৰি আহিছে অঞ্চলটোৰ ৰাইজে নাম তৰাডুবি বামুণ গোসাঁই থানৰ মঞ্চত 3দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া ৰাসৰ আখৰা কেইটা হ'ল ৰাসলীলা মহিলা অংকীয়া আৰু যুৱক যুৱতী এনাজৰী আখৰা আদিয়ে প্ৰধান লগতে আগন্তুক বৰ্ষত 50 বৰ্ষৰ প্ৰতি উপলক্ষে উদ্যোক্তা সমিতিয়ে স্বৰ্ণ জয়ন্তী ৰাস মহোৎসৱ প্ৰস্তুতি চলোৱা হ'ব বুলিও উদ্যোক্তাই ব্যক্ত কৰিছে আমাৰ পশ্চিম কাৰ্বি আংলঙৰ নামতাবি এটা ভিতৰুৱা অঞ্চল আমাৰ পূৰ্বপুৰুষসকলৰ পৰা ধৰি আজি 39তম ৰাস ক্ৰীড়া মহোৎসৱ আমি আয়োজন কৰা হৈছে এতিয়া অখৰা চলি আছে আপোনালোকে হয়তো দৃষ্টিগোচৰ হৈছে ইয়াত তিনিটাকে এটা হ'ল শিৱ মন্দিৰ এটা হ'ল বাইগিয়াৰ নামঘৰ আৰু এটা গণেশ মন্দিৰ একে স্থানতে এটা এই নামতাবি ৰাইজৰ ধৰ্মৰ এটা প্ৰাণকেন্দ্ৰ আৰু তাতে আমি সকলো ৰাইজে প্ৰতি বছৰে ৰাস ক্ৰীড়া মহোৎসৱ আয়োজন কৰোঁ অহা বছৰে আমাৰ ইয়াত সোণালী জয়ন্তী আমি পাতিম বুলি আমাৰ যুৱ প্ৰজন্মই চেষ্টা কৰিছে আৰু আমিও ইয়াত থকা বুঢ়া বুঢ়ী জ্যেষ্ঠ সকলোৱে আমি তেওঁলোকক সহায় কৰি আগবঢ়াই নিম বঠাটলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ হেমন্তৰ পথাৰত ধান সোণবৰণীয়া হ'লেই গাৰো যুৱক যুৱতীসকললৈ কঢ়িয়াই আনে উৎসৱৰ বতৰা ইফালে কুঁৱলীৰ মায়াখনা আৱেষ্টনী আনফালে উৎসৱমুখৰ পৰিৱেশ কাৰ্বি আংলঙৰ ধনচিৰি পৰিষদ সমষ্টিৰ দলদলিত সোমবাৰে উলহ মালহেৰে উদযাপন হয় গাৰোসকলৰ হিয়াৰ আমঠু ৱাংগালা মহোৎসৱ দ্বিতীয় সংখ্যক এই ৱাংগালা মহোৎসৱত জিলাখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰা গাৰো সাংস্কৃতিক দল তথা সাংস্কৃতিক প্ৰেমীসকল যোগদান কৰে ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত গাৰো সম্প্ৰদায় অধিষ্ঠিত দলদলি হেমেনগাঁও সাংস্কৃতিক পথাৰত 19 নৱেম্বৰত উলহ মালহেৰে উদযাপন কৰে গাৰোসকলৰ দ্বিতীয় সংখ্যক ৱাংগালা মহোৎসৱ এই মহোৎসৱলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গাৰো যুৱক যুৱতীৰ কেইবাটাও সাংস্কৃতিক দল তথা সাংস্কৃতিক প্ৰেমী ৰাইজে আহে যোগদান কৰে গাৰোসকলৰ পৰম্পৰাগত নীতি গীত বাদ্যৰে দলদলি আকাশ বতাহ আজি মুখৰিত হৈ পৰে উল্লেখ্য আজিৰ এই মহোৎসৱ অনুষ্ঠানত 7 গাঁৱৰ ফাদাৰ গাৰোৱে মুমিনে মুখ্য অতিথি হিচাপে অংশ লয় গীত বাদ্যৰ তালে তালে যুৱতীসকলৰ মনোৰম নৃত্য উপস্থিত আটাইবোৰ দৰ্শকক আপ্লুত কৰে ধনশিৰিৰ পৰা টিংকু টিফুচা কাট নিউজ গাঁৱৰ ভিতৰুৱা কাৰ্বি ফিল্ম প্ৰদৰ্শন কৰিবলৈ গৈ গাঁৱৰ ৰাইজৰ ৰুখত পৰিল কেএছএ স্কুলসমূহ ছাত্ৰ ছাত্ৰীসকলক এতিয়া আগন্তুক বছৰকীয়া মেট্ৰিক পৰীক্ষাৰ বাবে কঠোৰ অধ্যয়নত ব্যস্ত এনে সময়তে হিডিপি কেএছএ গাঁৱৰ ভিতৰত কাৰ্বি ফিল্ম প্ৰদৰ্শন কৰিছিল এনে কাৰ্যই অসন্তুষ্টি কৰি তোলে গাঁওবাসী ফিল্ম প্ৰদৰ্শন কেএছএৰ কাম নহয় বৰং কেএছএৰ কাম হৈছে পাৰিলে ছাত্ৰ ছাত্ৰীসকলক বিনা মাচুলেৰে টিউচন আদি কোচিং কোৰ্সৰ ব্যৱস্থা কৰা হয়
KSAৰ এনে অদ্ভুত কাণ্ডত জাঙৰ খাই উঠিল হিডিপি গাঁও এলেকাৰ একাংশ ৰাইজ কিয়নো KSA 0 পইণ্টৰ বুকাৰাম তিমুং গাঁৱৰ ভিতৰত কাৰ্বি ফিল্ম প্ৰদৰ্শন কৰিবলৈ লৈছিল এনে পৰিপ্ৰেক্ষিতত তীব্ৰ অসন্তুষ্টিৰ ৰাইজে কয় যে KSAৰ কাম ফিল্ম প্ৰদৰ্শন নহয় স্কুলসমূহত অধ্যয়নৰত দুখীয়া ছাত্ৰ-ছাত্ৰীক কোচিং ব্যৱস্থা কৰি শিক্ষাৰ ক্ষেত্ৰত অধিক উন্নত কৰা আদিৰ ব্যৱস্থা কৰাহে ছাত্ৰ সন্থাৰ কাম এইদৰে KSAক নিজৰ দায়িত্ব সোঁৱৰাবলগীয়া হ'ল গাঁওবাসীয়ে গাঁৱৰ মূল ব্যক্তি অৰ্থাৎ গাঁওবুঢ়া কলম তিমুঙৰো অভিযোগ যে এই ধৰণৰ কাম কৰাৰ আগতে KSAৰ নেতৃত্বই তেওঁৰ সৈতে এবাৰ আলাপ কৰাৰ প্ৰয়োজন আছিল বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ GR Infra Projects Limited, plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint, and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8628441464. Dead time of the month. Yes, women experience discomfort and irritation and stops them to grab the opportunities in their life. But from now, say bye to discomfort and irritation with Wings Sanitary Pads, a product of Karbi Anglong. It's safe and comfortable, 100% natural product, ultra thin, eco-friendly, biodegradable and affordable price. And leak lock paste technology used. Wings Sanitary Pads, best fits to women needs so that nothing stops you. For further queries, please contact at the number given on screen. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলঙৰ লাংহিনত 19 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে 21 সংখ্যক বড়ো শহীদ কাপ চেম্পিয়নশ্বিপ বড়ো মাৰ্টিয়াৰ ট্ৰাষ্ট কাৰ্বি আংলং সমিতিৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হোৱা প্ৰথমটো দিনৰ খেলত ৰজাপথাৰ ক্ৰীড়া সন্থা আৰু ঢেণ্টাঘাটৰ ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয় দুয়ো দলে সমান সমান প্ৰদৰ্শনেৰে খেলখন ড্ৰ হয় যদিও পিছত পেনাল্টি পদ্ধতিৰে খেলিব দিয়াত ৰজাপথাৰ ক্ৰীড়া সন্থাৰ বিপক্ষে ঢেণ্টাঘাট ক্ৰীড়া সন্থাৰ দল বিজয়ী হয় আন বছৰৰ দৰে কাৰ্বি আংলঙৰ লাংহিনত অনুষ্ঠিত হৈছে বড়ো শহীদ কাপ ফুটবল চেম্পিয়নশ্বিপ এইবাৰ 21 সংখ্যক বড়ো শহীদ চেম্পিয়নশ্বিপ শুভাৰম্ভণি খেলখনত ৰজাপথাৰ ক্ৰীড়া সন্থা আৰু ঢেণ্টাঘাট ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয় খেলখনৰ আৰম্ভণিৰ পৰা শেষলৈ খেলি দুয়ো দলে উভয় দলক 2-2 গল দিয়াত খেলখনৰ নিৰ্দিষ্ট সময়লৈ অমীমাংসিত হৈ ৰয়
ফলত দুয়ো দলক পিছত পেনাল্টিক পদ্ধতিত খেলিব দিয়া হয় পেনাল্টিক টেণ্ডাৰঘাট ক্ৰীড়া সন্থাৰ বিজয় হয় উল্লেখ্য লাংহিত তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ফুটবল চেম্পিয়নশ্বিপৰ শুভাৰম্ভণি খেলখনৰ উপলক্ষে আয়োজিত অনুষ্ঠানত ডক্টৰ প্ৰেমানন্দ মুছাহাৰী মাননীয় অতিথি প্ৰাক্তন বিএলটিৰ সাধাৰণ সম্পাদক শান্তনু বসুমতাৰী আলহী হিচাপে উপস্থিত থাকে আনহাতে নিং ইউং টাৰ্মিলাৰী ব্ৰজেন টিমুং সুনীল বৰা আৰু লাকু দাসে খেলখনৰ ৰেফাৰী দায়িত্ব নিৰ্বাহ কৰে লাংহিনৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ লংমেট ৰিচনিমছ আছাঙৰ উদ্যোগত অনুষ্ঠিত শীতকালীন ফুটবল নকআউট টুৰ্ণামেণ্টখন দেওবাৰে সফল সামৰণি হয় যোৱা 24 অক্টোবৰৰ পৰা অনুষ্ঠিত এই শীতকালীন নকআউট ফুটবল টুৰ্ণামেণ্টখন 17 নৱেম্বৰত ফাইনেল খেল অনুষ্ঠিত হয় ফাইনেল খেলত উমটিলি ফুটবল ক্লাব আৰু সাৰবাংকে ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় 3-0 গলত উমটিলি ফুটবল ক্লাবে সাৰবাংকে ফুটবল ক্লাবক হৰুৱাই বিজয় খিতাপ দখল কৰে গ্ৰামাঞ্চলত ক্ৰীড়াৰ দিশত অনুপ্ৰেৰণা যোগাবৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনৰ লাংমেট ক্ৰীড়া পথাৰত অনুষ্ঠিত কৰা হয় শীতকালীন নকআউট ফুটবল টুৰ্ণামেণ্টখন যোৱা 17 নৱেম্বৰত পৰে সফল সামৰণি অৰ্থাৎ ফুটবল নকআউট টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনত উমটিলি ফুটবল ক্লাব আৰু সাৰবাংকে ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় খেলত লাংমেট সাৰবাংকে ফুটবল ক্লাবৰ বিপক্ষে 3-0 গল দি জয়ী হয় উমটিলি ফুটবল ক্লাব চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী তথা ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি স্বায়ত্ত পৰিষদৰ অধ্যক্ষ ৰূপসিং তেৰণে বিজয় উমটিলি এফচিক 3000 টকা নগদ পুৰস্কাৰ আৰু ৰানাৰ্ছ আপ হোৱা লাংমেট ফুটবল ক্লাবক 1500 টকা নগদ পুৰস্কাৰ আগবঢ়ায় Umtili Football Club Lapen, Sarbangke Football Club Longbong, Angdung Itiani Kacedan Made Cepate Pono, Bangsolong Made Chorodum Papigo, Sana Taxi পুৰস্কাৰ আগবঢ়াই মুখ্য অতিথিৰ ভাষণত তেৰণে কয় যে আগন্তুক বছৰৰ ভিতৰত লাংমেট ক্ৰীড়া পথাৰত এখন মুকলি মঞ্চৰে সৈতে কমিউনিটি হল আৰু ক্ৰীড়া পথাৰখন সুন্দৰ আন্তঃগাঁথনিৰে সজাই পৰাই অধিক উন্নত কৰা হ'ব লগতে লাংমেট অঞ্চলৰ ৰাইজক সকলোকে পট্টা শীঘ্ৰে প্ৰদানৰ ব্যৱস্থাও কৰা হ'ব উল্লেখ্য এই সভাত বিশিষ্ট সমাজকৰ্মী খৰচিং ক্ৰো লংৰি হাবে মহেন্দ্ৰ ক্ৰো বিজেপিৰ বিশিষ্ট কৰ্মী লাহৰ সিং ক্ৰো প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ